পইচা লাগিছিলে। কেলে বোপাই পইচা কিয় লাগে ন? মা কি সব কথা ক'ব লাগিব নেকি? দিয়া আকৌ পইচা 1000 টকা দিয়া। মই নাজানো। হেৰি লগৰ কেইটামানে পাৰ্টি খুজিছে। লগৰ কেইটাৰ লগত পাৰ্টি কৰোঁ। দিয়া দিয়া। ইমান টকা লাগিবনে পাই? মোৰ ওচৰত ইমান টকা নাইতো। মা খুজিলে আকৌ নাই বুলিয়ে কোৱা। যোৱা তোমাৰ ওচৰত নাই যদি বাবাৰ পৰা খুজি দিয়া। মই নাজানো, মোক আজি লাগিব কিন্তু। নহ'লে লগৰকেইটাৰ ওচৰত বহুত লাজ পাম। হ'ব দে, তই খংডাল নকৰ। বাবাক খুজি দিম দে। সোনকালে কৰিবা কিন্তু দেই। এই জুলিজনীয়ে ফোন কৰিছে আকৌ। জুলি কচোন। মাহিমা কি কৰি আছা? ভালনে? আছো দে নমৰি জীয়াই আৰু। কচোন কিয় ফোন কৰিলিনো তই? মাহিমা ৰুলিহঁতলৈ বহুত মনত পৰিছে। সিহঁতৰ মাতষাৰ শুনিবলৈ বৰকৈ মন গৈছে। সিহঁতৰ মাত বহুত দিনেই হ'ল শুনা নাই। আছে যদি দিয়কচোন কথা পাতো। ঐ শুন জুলি, মই এতিয়া ঘৰত নাই। হেৰি বেলেগ কাম এটাত ওলাই আহিছোঁ। ঘৰলৈ গ'লে বাৰু ফোনটো লগাই দিম দে। কেনেকুৱা মানুহ? ঘৰতে আছে আপোনাৰ নাই বুলি কৈ দিলে। জেলিবাই চাগে আমাৰ লগত কথা পাতিব বিচাৰিছিলে। হ'ব দে ৰাখিছোঁ দে এতিয়া মই। কাম নাই আৰু মোৰ। এইকেইজনীক সেই ফোনত কথা পাতিবলৈ দিম মই। এখেতৰ লগত কথাটো পাতোঁগৈচোন। সেই বোপাইক আকৌ পইচা লাগে নহয়। পিছত নাপালে আকৌ সেইখনে জেং হ'বগৈ পাই। হেৰি কি হ'লনো? একেবাৰে মূৰ তলমূৰ কৰি কিনো ভাবি আছে হয়? মাতিছিলা নেকি? অথনিৰ পৰা মানুহটোক চিঞৰি আছোঁ। কাণ মুনে নাই মানে। কিনো একেবাৰে তলমূৰ কৰি ভাবি আছেনো? একো ভবা নাই। হেৰি নহয়, কেলে কিয় মাতি আছিলানো? হেৰি এই শুনকচোন। পইচা 1000 টকা লাগিছিল। কিয় লাগিছিলে আকৌ 1000 টকা? এই বোপাক লাগে অ'। সি অথনি মোৰ আগত কৈছে 1000 টকা এটা লাগে। দি দিয়ক আকৌ। বিচাৰিছে ল'ৰাটোৱে, গম পাইছেনে? সেই ল'ৰাৰ লগত বোলে সি কিবা পাৰ্টি কৰিব হেনো। কি? তাক আকৌ এতিয়া কিহৰ পইচা সোপা লাগে আকৌ? হেৰি পাৰ্টি কৰিবলৈ সি এতিয়া বৰ ডাঙৰ হোৱা নাই নহয়। তুমি মানে তাৰ সেই মূৰত উঠাই বৰ লাই দি দিছা দেই, কৈ দিছোঁ হ'লে। ইদিন পইচা লাগে, সিদিন পইচা লাগে, ইদিন কাপোৰ লাগে, সিদিন কাপোৰ লাগে। মুঠতে তাক যি লাগে তাকে মানে আনি দিয়াৰ কাৰণে সি বেছি চল পাই গৈছে। এটাহে ল'ৰা? আপোনাৰ মানে এটা ল'ৰাৰ ওপৰত খৰচ কৰোঁতেনে আপোনাৰ ইমান মাথা গৰম হৈ গৈছে হা? এই 3জনীকে ছোৱালী সেই পুহি ৰাখিছিলে নহয়। তেতিয়া মাথা গৰম হোৱা নাছিলে মানে? ল'ৰাটোৰ কাৰণে কিবা এটা খুজিলে মানে কিমান কথা শুনায় মানুহজনে। মই সেইবোৰ একো নাজানো। 1000 টকা মোক দিব, মই ল'ৰাটোক দিব লাগিব। নহ'লে আকৌ সি গোটেইখন একেবাৰে সেই ঘৰখন মূৰতে উঠাই ল'ব আৰু। মই তাক খং চাব নোৱাৰোঁ কিন্তু দেই। মোৰ ল'ৰাটোৱে খুজিলে মানে সেই গোটেই একেবাৰে সেই ৰামায়ণ উলিয়াব কথা। সেই ছোৱালীকেইজনীৰ লগত যে টকা সোপা খৰচ কৰিছে সেইবিলাক হ'লে সেই খিয়াল নাই। যা, মাৰে পুতেৰে যি কৰোঁ কৰি থাক। মই সেইবিলাকতো মাত মাতিবলৈ নাই দেই। বোপাই এই বাবাক পইচা কথা ক'লোঁ, দিব দেই। তই আকৌ খংডালকে সেই লৈ নাথাক। কিবা এটা খাই ল'বি আহ। পলি জানা, অথনি সেই জেলিবাই ফোন কৰিছিলে চাগে। আমাৰ লগত কথা পাতিবলৈ বিচাৰিছিলে। কিন্তু মাহীমাজনী কি ক'লে জানো? কি? জেলিবাই ফোন কৰিছিলে নেকি? আকৌ ফোন কৰিছিলে। কিন্তু কি ক'লে জানো? বোলে সেই ঘৰত নাই হেনো। ঘৰতে বহি আছে। কিয় বাৰু মিছা কথা ক'ব লাগে হা? কথা পাতিম বুলি কৈছিলে। তাই চাগে মনত পৰিছে আমালে। কথা পাতিবলৈ নিদিলে, দেখিলে কেনেকুৱা মানুহ? তাই চাগে মনত পৰিছিলে, সেইকাৰণে কথা পাতিবলৈ বিচাৰিছিলে। মই জানোৱে মাহীমাইনো ক'তনো দিব আমাক কথা পাতিবলৈ। নিদিয়ে। এইজনী কম মানুহ নহয়। এনেই হ'লে যাৰ তাৰ লগতে কথা পাতিব পাৰে। এতিয়া জেলিবাই সি কথা পাতিবলৈ খুজিলতে নাই বুলি কৈ দিলে। এতিয়া আৰু কৈছে ঘৰত গ'লে বোলে ফোন লগাই দিম। এতিয়া আৰু ক'ৰ পৰা লগাই দিব? লগাই নিদিয়ে। পলি, ব'ল আমি দুজনী নহ'লে জেলিবাহঁতৰ ঘৰতে একেবাৰে থাকি লওঁগে ব'ল। ৰুলিপা, একেবাৰেনো কেনেকৈ থাকিবি বাৰু তই কচোন? এদিন দুদিন গৈ থকাটো বেলেগ কথা। পলি, জেলিবাৰ শাহুৱেক বৰ মৰমীয়াল। বেয়া নাপায়, গম পাইছ? গম পাইছোঁ ৰুলিবা। জেলিবা শাহু বহুত মৰমীয়াল। হ'লেও ন, ওচৰ চুবুৰীয়াবিলাকে যদি লগাই দিয়ে তেতিয়া
আকৌ এই বা ভাগৰ সংসাৰখনে ভাঙিব গম পাইছ। এনে কেতিয়াবা যোৱাটো বেলেগ কথা হ'ল উলিবা। সেইটো হয় বাৰু। ঐ তহঁত দুজনী ইয়াত কিহৰ লেকচাৰ মাৰি আছ? হা এই পাকঘৰত সোমাই সিহঁতৰ লেকচাৰ চাই দুজনীয়ে। এই বাহিৰৰ চোতালখন দেখিছ নাই? গছপাত পৰি যে গোটেই অৱস্থা নাই। হা যা এজনীক উলিয়াই আহি দিলোঁ নহয়। তহঁত দুজনী আৰু বেছি দিনৰ ভাত নাই আৰু এখন ঘৰত গম পাইছ নাই? তহঁতৰ ৰাস্তা উলিয়াই আছোঁ ৰ। মোৰ মুখলৈ কিহৰ বেয়া লাগি চাই আছ? যা চোতালখন সাৰগে, আৰু কিমান কাম পৰি আছে। যা সেইজনীকে কিবা এটা কৰিবগৈ লাগিব নহ'লে। এইজনী যে এইজনী কাম কৰা দেখিয়ে নাপায় অকল মানে। উলিবা হ'ব দে, মনে মনে থাক তই। শুনিলে আকৌ খং কৰিব। কি মনে মনে থাকি না? কাম কৰিয়ে থাকো। তাই কি কামডাল কৰেনো? চব দেখোন তইমে কৰো। হ'লেও মানে কাম কৰা নেদেখে। উলিবা হ'ব দে, তই মনে মনে থাক। মই চোতালখন সাৰি লওঁগে দে। তই আকৌ বৰবৰাই নাথাকিবি দেই। এজনী কঁকালটো ভাঙি বিচনাখনত পৰি থকা হ'লে ইমান ভাল পালো হয় মই। লগনী কি হ'ল? তুমি যে একবাৰ ফোন এটা নকৰা হ'লে, কিবা বেয়া পালা নি বাৰু? আপোনাকনো কিয় বেয়া পাম? আপুনিহে মোৰ একেবাৰে খবৰ এটা নোলোৱা হ'ল। লগনী মৰিলে নে জীয়াই আছে? জুলিক বিয়া দিয়াৰ পৰা আপুনি মোক পাহৰিলে আৰু। কি কথা কৈছা বাৰু লগনী, তুমিয়ে কোৱাচোন। তুমি ইমান এটা ডাঙৰ উপকাৰ কৰিলা, মই বাৰু তোমাক ইমান সহজে পাহৰিব পাৰিম নে? মই আকৌ ভাবিলোঁ বোলো আপোনাৰ সেই বিপদটো আঁতৰাই দিলোঁ নহয়, এতিয়া আৰু লগনীক চিনিয়ে নাপাব চাগে। পতেছে নব, এতিয়া আৰু আপোনাৰ সেই টেনশ্যন নাই নহয় ন? কি কথা কৈছা অ লগনী? আৰু দুজনী দেখোন আছেই দেখোন। মোৰ বিপদ খতম হ'বনে বাৰু তুমিয়ে কোৱাচোন? যেতিয়ালৈকে এইকেইজনীক উলিয়াই নিদিওঁ তেতিয়ালৈকে মোৰ বিপদ চাৰিওফালে আগুৰি থাকিব গম পাইছা? অঁ সেইটোতো হয় বাৰু। হেৰি নহয় নব, ইহঁত দুজনীৰ কথা ভাবক আকৌ, কিমাননো খুৱাই থাকিব আৰু। অঁ মই মানে তোমাক সেইটো কাৰণে ফোন কৰিছিলোঁ গম পাইছা? এই তুমি আহিবাচোন। তোমাৰ লগত এই খোলা খুলিকৈ কথা কেইটামান পাতিব লাগিব গম পাইছা? মোৰো আৰু এনেকুৱা মানুহ নাই নহয় গম পাইছানে? তুমিয়ে যি আছে আৰু তোমাৰ লগতে মই যি খোলা খুলিকৈ কথাবোৰ পাতিব পাৰোঁ। অঁ ঠিক আছে হ'ব বাৰু, মই কাইলৈ যাম দেই। অঁ লগনী আহিবা দেই। এতিয়া মই ফোনটো ৰাখিছোঁ বাৰু। কাইলৈ লগনী আহিলে ভালদৰে খোলা খুলিকৈ তাইৰ লগত কথাখিনি পাতিব লাগিব পাই। হেৰা, এই জুলিয়ে ফোন কৰিছিলে নেকি? আপোনাৰ ছোৱালীয়ে মোলৈ ফোন কৰি আছে। সেই মৰিলি নে জীয়াই আছোঁ খবৰ এটা লোৱা নাই। জুলিয়ে ফোন কৰিছিলে নেকি? তাইৰ মোবাইলত পইচা নাই কিজানি, তুমিতো ফোন এটা কৰিব পাৰা। কাম নাই আৰু মোৰ। হা সেই তাই ফোন এটা কৰিবলৈ সেই গম নাপায়, মই তাইক কিয় ফোন কৰি থাকিম? হা বিয়া দি ভাল এখন ঘৰ উলিয়াই দিলোঁ যে, এতিয়া সেই পাত্তাই নোপোৱা হ'লোঁ, চিনিয়ে নোপোৱা হ'ল। সেইবোৰ বাদ দিয়ক। হেৰি নহয়, পইচা কি হ'ল? পইচা বিচনা গাৰু ওপৰতে আছে। অ' বোপাই, অ' এফালে অ' মা, মই পইচা পাম নে নাপাম? অ' বোপাই, এই বাবাক ক'লোঁ নহয়, পইচা দিলে। সেই বিচনাতে সেই উলিয়াই থৈ গৈছে বোলে। যা লৈ লগে যা। তাক খং চাই একেবাৰে গংগা টোপটোৰ নিচিনাকৈ মুখখন ফুলাই আছে। মা, সঁচা নেকি? যা বিচনাতে সেই গাৰুটোৰ ওপৰত বোলে সেই বাবাই পইচা থৈ গৈছে। যা লৈ লগে যা। থেংক ইউ মা। বেলেগৰ ল'ৰা দৰে এই ইটো লাগে সিটো লাগে কৈ নাথাকে বুলিহে। মোৰ ল'ৰাটো বহুত ভাল দেই।